গৰম উঠছে নহয় পিছে বহুত দিন হ'ল আম খোৱা নাই দেখোন আৰু এবাৰ খাবলৈ পোৱা নাই সেইদিনাই মায়ে কাটি দিছিলে বিলাতী আম এটা কিন্তু মানে এটাহে কি পেট ভৰিব ঐ বজাৰ যাবলৈ এতিয়া টাইম হৈছে জানো বলচোন বল যাওঁ লৈ আহোঁগৈ আম কেইটামান হয় গৰম মোৰো উঠিছে আৰু খাবলৈও মন গৈছে কিন্তু এতিয়া 12টা বাজিলে অলৰেডি আৰু 11টাতে বন্ধ কৰে দেখোন বজাৰ কি কেনেকৈ আম পাবি এতিয়া আৰু বাদ দে কাইলৈ আনিবি দে হয় টাইমটো আৰু নাই আৰু আমি আনিবও নোৱাৰোঁ নহয় আম আমি উঠো কেইটাত আকৌ মোৰ টোপনিডাল লাগে 10:30 সাৰ পাওঁহে 11টাত বন্ধ কৰি দে বজাৰ একদম সঁচাকৈ দেই এই লকডাউনে মানুহক ৰূপান্তৰ কৰিছে গাহৰিলে গাহৰিৰ কিন্তু টোপনি ইমান নাযায় গৰিলা য়েছ গৰিলা আৰু চাইচিতো আমাৰ গৰিলাই হোৱাদি হৈছে লাহে লাহে পিছে মনাৰ ঘৰৰ বাৰীত থকা আমজোপাৰ আমকেইটাৰ সোৱাদেই বেলেগ আকৌ একদম মানে দেখিলে লোভ লাগি যায় একদম পুৰা মনাৰ ঘৰৰ আম তোক দিব মনাৰ ঘৰৰ আম বাপেকডাল যিহে কনজুচ নহয় যিহে চিকটা নহয় সেইডাল মানে মোক দেখিলেই খং উঠে গছৰ পাত এটা দিবনে সেইটো চাচোন মনাৰ ঘৰৰ আম মোক কিন্তু পিছে কালি 10টা আম দিলে বাৰু মনাই দেই কি সেই চিপছটোৱে তোৰ নিচিনা এটা কেলে দিলে আম তাকো 10টা আম দি দিলে বাহ হয় মনাই মোক 100 টকা এটা দিবলৈ আছিলে এবছৰমান হ'ল দিয়াই নাই মই ভাবিলোঁ এইটো চান্সতে 100 টকাটো নাপাওঁ এইটো চান্সতে মই আমেই লৈ আনো 10টা সেইকাৰণে উঠাই লৈ আনো তাক অলপ দম চম দি পেলাই আচ্ছা সেইকাৰণে দিলে ঐ শুনচোন এইবোৰ বাদ দেচোন বাদ দে ফাল্টু কথাবিলাক কি হ'ল ক 10,000 টকা এটা ধাৰলৈ দিব পাৰিবি তোক 10,000 লাগে তোৰ ৰাতিপুৱাই দিলি নেকি এগাল 10,000 খুজিছ যে আৰে তোৰ লগৰ হয় মই তোৰ আংকেল নহয় তোৰ দেউতাৰ লগৰ নহয় মই 10,000 টকাৰ লোকটো লাগে যে আৰু ৰচোন 10,000 টকা যে মোক কৈছ তোৰ লাজ লগা নাই তইতো মোক এতিয়া 425 টকা এতিয়াও দিবলৈ আছে গাৰ্লফ্ৰেণ্ডক ৰিচাৰ্জ কৰিম বুলি কৈ ই 425 টকা মোৰ পৰা লৈ বহুতবাৰ ল'লে এবাৰ 100 এবাৰ 125 তেনেকে লৈছে তাক 10,000 লাগে আৰু কৈছে চা কাক মোক কৈছে 10,000 আৰু অৱশ্যে তোক 10,000 নো কিয় দৰকাৰ হৈছে তই সেইটো কচোন বাৰু মোক তই কি কৰনো তোক 10,000 যে লাগে এটা শুনি ল তোৰ ওচৰত নাই বুলি মই জানো তোৰ পাপা পৰা লৈ পেলাই দে না প্লিজ দেচোন দে 10,000 দে তোক মই 30,000 টকা ঘূৰাই দিম একদম চিয়'ৰ 30,000 টকা ঘূৰাই দিম মই তোক বাহ তই 30,000 ঘূৰাই দিবি ঐ তই কিবা ব্লেক ধান্দা আৰম্ভ কৰিছ নেকি ঐ ইয়াৰ ওপৰত মোৰ এটা সন্দেহ হৈছে দেই মোক 30,000 ঘূৰাই দিব বাহ 10,000 লৈ 30,000 ঘূৰাই দিব ঐ কি হৈছে কচোন ক কিবা লটাৰী লাগিলে নেকি 500টামান লটাৰী লাগিলে নেকি তোৰ কচোন লটাৰীয়ে পাইছো মই 50 লাখ টকা লটাৰী পাইছো বুজিছ নে তই वाह भगवान उसको अखरोट देता है जिसका मुंह में दांत ही नहीं গলি তই 50 লাখ টকা লটাৰী পালি তই বা কেতিয়া খেলিছিল লটাৰী কচোন তই আৰু তই যে আমাক খবৰ নিদিয় যে এইবিলাক বস্তু তহঁতক কম বুলি ভাবিছিলে তহঁতক নকৈ কাক কমনো কিন্তু পাহৰি গলো মানে কি হ'ল তোৰ আজিৰ পৰা 4 মাহ মানৰ আগৰ কথা দুপৰীয়া সময়ত মোক কল এটা আহিছিলে মানুহ এটাই কল কৰিলে মোক কলটো ৰিচিভ কৰিলো আৰু উঠালো আৰু কোন বোলে মই ইনকাম টেক্স অফিচাৰ মই কৈছোঁ বা ইনকাম টেক্স অফিচাৰ মোলৈ ফোন কৰিছে তাৰপিছত মই সুধিলোঁ অঁ ছাৰ কওকচোন কি হ'ল তো মই নিজে ভাবিলোঁ মোৰটোতো কোনো কেছ নাই মই কি ডাঙৰ মই এটা ষ্টুডেণ্ট এটাহে মোক ওচৰত কেলৈ কল কৰিলে তাৰপিছত মই সুধিলোঁ যে ছাৰ কি হ'ল ক'লে যে তুমি এটা লটাৰী জিকিছা তোমাৰ 50 লাখ ৰুপিজৰ চেক আছে চেকটো মোক দেখালে তাৰপিছত মই চালোঁ চেক মোক হোৱাটছএপত দেখাইলে মইতো বা মজা ৰিজাৰ্ভ বেংকৰ আৰু গভৰ্ণৰ তাত চেক আছে তাৰপিছত ক'লে যে সেই চেকখন পাছ কৰিবলৈ চেকখন ইনকাম টেক্স অফিচত অটকি আছে পাছ কৰিবলৈ তেখেতে পাছ কৰাই দিব কিন্তু তেখেতক দিব লাগিব কিবা এটা আৰু মই 4 মাহ পইচা দি আছো গম পাইছনে পইচা জব বাৰু একো নাই পইচা মই দেউতাৰ পৰা অলপ লৈ পেলাই দিলোঁ দেউতা কোৱা নাই বাৰু দেউতাৰ পৰা মই এনেকৈ স্কুলত এডমিশ্যন দিব লাগে বা কিবা কৰিবলৈ কেতিয়াবা চুৰু কৰিলোঁ তেনেকৈ কৰিবলৈ লৈ পেলাই দিলোঁ এতিয়া খালি 10,000 টকা কমি আছে এই মাহত 10,000 টকা দিব লাগে লাষ্ট মই 3 মাহ পইচা দিলোঁ এই মাহত 10,000 টকা দিব লাগে তই না প্লিজ তোক মই ঘূৰাই দিম 30,000 নালাগে মই 40,000 ঘূৰাই দিম তই না প্লিজ লেট মি ক্লিয়াৰ ইট তই মানে সেই চ' কল ইনকাম টেক্স অফিচাৰজনক তই মান্থলি পইচা ভৰাই আছ কাৰণ তাত আটকি আছে তোৰ চেকখন সেই মানে লটাৰী চেকখন আটকি আছে তাত আৰু ইনকাম টেক্স অফিচাৰটোক নিজে ফোন কৰিবলৈ কৈছে যে আটকি আছে তই সঁচাকে দেই ইমান জধা মূৰ্খ বুলি মই ভবা নাছিলোঁ তোৰ নিচিনা জধা মূৰ্খ মই লাইফত দেখা নাই তই এনেকুৱাবিলাক কথা গম পোৱা মই তোক মোৰ লগৰ নকৰিলোহেঁতেন চি কিবা লাজে লাগিছে তোক নিজৰ লগৰ বুলি ক'বলৈ ইমান মূৰ্খ ইমান মূৰ্খ কেনেকৈ হ'লি তোৰ মূৰতকৈ পৰিলে নি কঁঠাল পৰিলে নে কি পৰিলে তোৰ মূৰত তই এনেকুৱা মূৰ্খ হ'লি যে সঁচাকে মিছা নহয় কথাটো হয় নেকি সেইবিলাক বাদ দে তই মোক নম্বৰটো দে তেখেতৰ নম্বৰটো দে সেই মানুহজনৰ মই চাওঁ ট্ৰু কলাৰত চাব লাগিব ক নম্বৰটো কৈ যাম ট্ৰু কলাৰত চাওঁ তই কল লগাওঁ এতিয়া কি হয় কোননো এজন চাওঁচোন মই লিখ মোৰ নম্বৰটো কৈছোঁ তই লিখ ঐ ট্ৰু কলাৰ যে হালিম কচাই বুলি আহিছে কচাই মানে তোক কোনো ইনকাম টেক্স অফিচাৰ কল কৰা নাছিলে ক'ৰবাত কচাই হয় এইটো মাংস কাটে চা তই নিজে চা
দেখিলি কচাই হয় চালা মোক ঠগিছে তই কল লগা ৰহ মই কলটো লগাও ৰহ रिंग से हेलो हाँ ये कहाँ पे है कॉल कहाँ जा रहा है कॉल हाँ ये हलीम कसाई है ना हाँ मुझे मतलब 5 किलो चाहिए था हाँ 5 किलो चाहिए था मुझे हाँ ठीक है मैं आपको कॉल करूंगा रुकिए ठीक है होगा ओके শুনিলি এইটো কচাই হয় 5 কেজি মাংস দিবলৈ মই অৰ্ডাৰ দিছো মাংস দিব মোক শুনিলি তই যে সঁচাকে দে এনেকুৱাবিলাকত যে ফচ তই এ প্ৰভু পেয়া ঠকন খালো সঁচাকে মই মহামূৰ্খ প্লিজ বচানা প্লিজ বচাচোন কি কৰিম তোক তই নিজে ফচিলি মোৰ এতিয়া তো পুলিচ কেছ কৰি লাভ নাই পইচা তাৰ একাউণ্টত দিছ পাৰ্সোনেল একাউণ্টত দিছ তাততো কোনো প্ৰুফ নাই তই যে এইটো কাৰণে দিছ হিটুক চেকখন দেখালে বুলি তই নাই কবি এইটো চেকখনটো ফটো মাৰি পুলিচক দেখায়ও লাভ নাই আজিকালি যিকোনো ফ্ৰড হ'ব পাৰে এইবিলাক তই যে এনেকুৱা ভাল মূৰ্খ হলি দেই ঘৰ যা অলপ গা চা ধুকে যা আৰু গা ধুতে তই মূৰটো অলপ ধুবিগে নিজৰ তই চাগে মূৰ নুধু সেইকাৰণে তোৰ মূৰটো কাম নকৰে যা ভাগ ইয়াৰ পৰা হ'ব দে মই যাওঁ আৰু দে বাই লগ পাওঁ নাপাওঁ নাজানো এতিয়া আৰু যি গতি হ'ব মোৰ বেটা ভাল ফচিলে কিন্তু দেই এনেকুৱা মূৰ্খ মই দেখা নাছিলো কিন্তু আকৌ গম পাইছ নে তই সেই কাৰণটো মানুহ একদম অলপ এইবিলাকত টেঙৰ হ'ব লাগে আৰু লোভ এই ইজি মানি পোৱা লোভত এনেকুৱা গতি হয় মানুহৰ বুজিছে নহয়